ঐ খেতি খেতি কৰি লাহৰি মাকু মাৰি তাতে নুবৈ আছিলা আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পিয়া পাৰি নিদিলা খঙতে আমি আহি পেলালুম টাউনত আহি পুৰি খাইছিলুম তোমাৰ ঘৰত গৈ লাজ পাই আহিলুম জানা This is বৰ ধুনীয়া romantic danger গান দে ওদে তই ঠিক কথা কৈছ মাক চকলাই ঐ আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পিয়া পাৰি দিছিলা হে হৈছিলে ও ছাৰ সেইবিলাক বাদ দিয়ক না বৰ ডেঞ্জাৰ ঘটনা ঘটিব ধৰিছে আমাৰ অসমত কি ঘটনা ঘটিলেনো ইমান ডেঞ্জাৰ ধেৰ মাক চকলাই ছাৰ ৰাতিপুৱা শুই উঠিছোং হে নুমলা মুখলৈ গৈছোং মানে দৰ্জাৰ মুখলৈ পদূলি মুখলৈ গৈছোং পুলিচৰ গাড়ী ভিংকে আহিছে বোলো কি হ'ল মুকে ধৰি নিব নেকি বাৰু তেনেকে ভাবিছোং ছাৰ কিন্তু কথা সেইটো নহয় কথা হ'ল এইটো বোলো আমাৰ ঘৰৰ সন্মুখত সিটো ঘৰত বাল্য বিবাহ কৰোৱা এহাল পতি পত্নী আছিল মাক চকলাই সেই ল'ৰাটোক উঠাই লৈ গ'ল থানালৈ অ হয় হে নিউজত পঢ়িবলৈ পাইছোং তো দেখিবলৈ পাইছোং আৰু আমাৰ ঘৰৰ ওচৰতো তেনেকুৱা হৈছে সিমান ওচৰত নহয় বা অকণমান দূৰত ভাগ্য ভাল ছাৰ আমি যে পঢ়ি আছোং আমিও কেনেবাকে স্কুল এৰি সেইয়া বিবাহ পাশত আবদ্ধ হৈ লোৱা হ'লে এতিয়া কি হ'লহেঁতেন বাৰু চাওকচোন চাওক ছাৰ তাকে এইটো মেইন কথাটো একচুৱেলি বাল্য বিবাহ কৰাটো এতিয়াৰ পৰা নহয় আগৰ পৰাই আইন মতেতো দণ্ডনীয় ইলিগাল হয় তাৰ পাছত এতিয়া চৰকাৰে অকণমান সক্ৰিয় হৈছে উপায় নাই আৰু আমি কি কৰিম গতিকে গাইস আপোনালোকৰ অনুভৱ কি আপোনালোকৰ মতামত কি এই বাল্য বিবাহ নাইবা বৰ্তমান যি চলি আছে তাৰ ওপৰত ক'ব বুলি আশা কৰিলোঁ মই কম গাইসকলে কোৱাৰ আগতে কি কবি প্ৰথম কথা ছাৰ প্ৰত্যেক গৰাকী মা দেউতাৰ এটাই সপোন থাকে নিজৰ ল'ৰা বা ছোৱালীয়ে ভালদৰে পঢ়িব ডাঙৰ মানুহ হ'ব কিবা এটা কাম কৰিব নিজৰ জীৱনটো চলাই নিব কিন্তু প্ৰায়বিলাক ল'ৰা ছোৱালী সেইটো ধান্দা নাই প্ৰেম কৰিব লাগে তাৰ পাছত বিয়া হ'ব লাগে কথা মতে 18 বছৰ আগতে বিয়া হ'ব আৰু এতিয়া খাপ বাপেকে মাকৰ বৰ ভাতৰ জোল এদাই কথাটো চিৰিয়াছ হ'লে মাক চকলাই এতিয়া শুনি পুৰা হাঁহিয়ে ওলাইছে আৰু মোৰ অটো ছাৰ ল'ৰা ছোৱালী ক'বলৈ নাই চব একেই কোনো কোনচা নহয় সকলোৱে সমান এতিয়া তাৰে পৰিণাম